Hey guys, welcome back to my YouTube channel. আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভাল আছে, মোৰো ভালেই। তো ব'ল আজি ব্লগ তেনেহ'লে আৰু এতিয়া এফালে যাব লৈছোঁ। তো ক'ত যাওঁ আপোনালোকক দেখাই থাকিম, তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইয়া মই শিৱসাগৰ আহি পাই গ'লোহি, মানে মই শিৱসাগৰৰ দিশে পাৰতে তাৰ অৱস্থিত শনি মন্দিৰ তালৈ আহিছোঁ। তো ফাৰ্ষ্ট এই দোকানৰ পৰা শৰাই বস্তু আৰু ধূপ চাকি তেনেদৰে কিনি লৈছোঁ। তো কিনি পিনি শনি মন্দিৰত যাম, তাকে আজি শনিবাৰৰ কাৰণে পটককৈ ভাবিলোঁ। তো ওলাই আহিলোঁৱে, এতিয়া বস্তুবিলাক কিনিলোঁ। তাৰপিছত চাই থাকক আপোনালোকে। ফাৰ্ষ্ট আমি শনি মন্দিৰ তাত গৈ পিনি প্ৰথমতে চাকি জ্বলাই লৈছোঁ। চাকিতে দেখিছে যে তাতে অলপ তিল দি দিছে, সকলো চাকিবোৰতে মিঠাতেল আৰু তিল দিছে। মানে শনি মন্দিৰত চাকি জ্বলালে চাকিত তিল অলপ দি দিয়ে, তিল দানো দিব পাৰে, মানে ক'লা বস্তু দানো দিব পাৰে, বহুতে তেনেদৰে দিছে। তো মই ফাৰ্ষ্ট চাকি জ্বলাই লৈছোঁ। চাকি জ্বলোৱাৰ পিছত তাৰপিছত আমি এতিয়া ইয়াতে সহায় কৰিম, পূজাৰী আছে। তো আপোনালোকে চাই থাকক। আজি শনিবাৰ যে, চ' সেইবাবে মানুহ হৈছে। তো শনিবাৰে শনি মন্দিৰতো মানুহ হ'বই। তো মানুহবিলাকে কিছুমান বস্তু দান দিছে আৰু সেৱা কৰি আছে। চ' সেইবাবে দেৰি হৈছে। আৰু মই এইফালে প্ৰসাদৰ বস্তু এইবিলাক বস্তু লৈ আছোঁ। ভাইটি মই তাকে অলপ ৰখিছোঁ। কিছু মানুহে এয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ, আমাৰ পূজা কৰি হৈ গ'ল। তো এইফালে দেখিছে যে দিখৌ নদী এই দলংখনৰ এই কিনাৰতে মন্দিৰটো অৱস্থিত, আৰু এইফালে দোকান আছে। এইটো ৰাস্তাটো চিনি পাইছে, তো আপোনালোকে আহিব। তো এতিয়া ভাইটিয়ে মই এতিয়া তাকে যাব লৈছোঁ। তো এতিয়া আমি তাই একো খাই অহা নাছিলোঁ, তো আমি খাই লওঁগৈ। তো ব'লক চাই থাকক আপোনালোকে ভিডিঅ'টো। এইয়া আমি শিৱসাগৰৰ ৰখৰা চোতালত সোমাই তাকে খাব লৈছোঁ। তো দিলে, তো খাই পিনি কিবা কিবি এনেদৰে মিঠাই কিনি ল'লোঁ। তো গৈ আছোঁ এতিয়া। আৰু এইফালে দেখিছে শিৱসাগৰ আহিছোঁ যেতিয়া শিৱদৌল নেদেখালে ভাল নালাগিব ন। তো নোসোমালেও, সোমাবলৈ হ'লেতো দেৰি হ'ব। তো সেইবাবে আপোনালোকক বাহিৰৰ পৰাই অলপ দেখালোঁ। তো আকৌ ৰাউণ্ডটো এনেদৰে ঘূৰিলে আকৌ ভালদৰে দেখাম। তো এইফালে অলপ আগলৈ গৈ আছোঁ। তো ব'লক অলপ আগলৈ গৈ লওঁ। তো কি দেখোঁ আপোনালোককো দেখাই থাকিম, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। শিৱসাগৰ বৰপুখুৰী পাৰত এতিয়া বৰ্তমান আছোঁ। তো এতিয়া কেইটামান জাষ্ট খাই পিনি ওলাই আহিছোঁহে। তো পুখুৰীটোৰ ওচৰতে আছোঁ এইফালে। তাতে আমি অলপ দেৰি ৰখিলোঁ, বেছি দেৰি নৰখিলোঁ। তো এতিয়া আমি ঘৰলৈ তাকে যাব লৈছোঁ। তো ঘৰলৈ গৈ আছোঁ। চ' এতিয়া আপোনালোকে দেখিব যে এয়া শিৱদৌল, বিষ্ণুদৌল। তো ভিতৰত এতিয়া সোমাবলৈ হ'লে দেৰি হ'ব। তো সেইবাবে আজি নোসোমালোঁ। তো পাছত আহিলে সোমাম। তো ভালকৈ আপোনালোকক আকৌ দেখাম। তো আপোনালোকে চাই থাকিব। তো এতিয়া আমি ঘৰলৈ গৈ থাকোঁ, ব'লক। মন্দিৰৰ পৰা আহি পাই দেখোঁ যে আমাৰ মানুহ পূৰা খেলি থাকে। তো মা পাপাৰ লগত থাকে। তাৰ আগত শুই আছিলে বোলে, তাৰপিছত মই অহা অলপ আগতে উঠিছে। তো তাই খেলি আছে এতিয়া, তাকে ভালদৰে আছিলে, লৈ যাম বুলি ভাবিছিলোঁ। তো ভাইটিয়ে মই গৈ আহিলোঁগৈ, পাছত পাৰিলে আকৌ লৈ যাম, অলপ দূৰ আছে। তো সেইবাবে ভাইটিয়ে মই গৈ আহিলোঁগৈ। তো আমাৰ দেহা তাকে খেলি আছে, দেখিছে ইমান ধুনীয়াকৈ খেলি আছে হাঁহ পাই পিনি। চ' আজিৰ ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ আমাৰ দেহাৰ সৈতে। তো আপোনালোকৰ ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট এটা কৰিব, আৰু মোৰ চেনেলটো যদি নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব। এণ্ড থেংকছ ফৰ ৱাচিং, বাই।